সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ, ভেজিটেবল পোলাও। ভেজিটেবল পোলাও খাবলৈ বৰ ভাল লাগে আৰু বনাবলৈ একেবাৰে সহজ। অতি কম সময়ৰ ভিতৰতে কুকাৰতে ভেজিটেবল পোলাও বনাই খাব পাৰি আৰু দেখিবলৈ বৰ ধুনীয়া হয়। গাজৰ, বিন, মটৰ আদি ব্যৱহাৰ কৰিছোঁ। ইয়াৰ বাবে আমাক লাগিব প্ৰথমতে বাসমতি চাউল। মই 1.5 কাপ লৈছোঁ। প্ৰথমতে চাউলখিনি মই ধুই ল'ম। চাউলখিনি ধুই 1 ঘণ্টা 1.5 ঘণ্টামান সময় তিয়াই ৰাখিব লাগিব। কোমল হোৱালৈকে তিয়াই থ'ব লাগিব। এতিয়া কোমলিছে চাউলকেইটা। এতিয়া মই পাচলিখিনি গোটাই লৈছোঁ। পিঁয়াজ লৈছোঁ, কেঁচা মটৰ লৈছোঁ, গাজৰ সৰু সৰুকৈ কাটি লৈছোঁ এটা, ফ্ৰেঞ্চ বিন কেইডালমান লৈছোঁ, সৰুকৈ কাটি লৈছোঁ, আৰু খিচমিচ লৈছোঁ, কাজু লৈছোঁ, দুফালকৈ কাটি লৈছোঁ, আৰু গৰম মছলা লৈছোঁ গোটাকৈ। মই পোলাওখিনি কুকাৰতে বনাম। কুকাৰটো গৰম হ'বলৈ দিলোঁ। এতিয়া কুকাৰটো গৰম হ'লত ইয়াতে 2 চামুচ ঘি দি লৈছোঁ। ঘিৰ ঠাইত বাটাৰো ল'ব পাৰে। এতিয়া অলপমান জিৰা দিছোঁ, গোটা গৰম মছলা দিছোঁ, এটা তেজপাত দিছোঁ। এতিয়া এইখিনি অলপমান লৰাই দিম। সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দি আৰু অলপমান সময় ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভাজি ইয়াতে কাজু আৰু খিচমিচখিনিও ভাজি ল'ম। গাজৰ, খিচমিচ দিছোঁ। অন্য ড্ৰাই ফ্ৰুটো দিব পাৰে, বাদাম দিব পাৰে, পিস্তা দিব পাৰে, নিজৰ পচন্দ অনুযায়ী ড্ৰাই ফ্ৰুট দিব পাৰে। এতিয়া পাচলিখিনি দি ল'ম। সৰু সৰুকৈ কাটি লোৱা পাচলিখিনি দি অলপ সময় ভাজিব লাগিব। আটাইখিনি পাচলিয়ে মই দি লৈছোঁ। পাচলিখিনি দি অলপ সময় ভাজি থাকিম। ফ্লেমটো মিডিয়ামত দি লৈছোঁ। 2টা কেঁচা জলকীয়াও দি দিছোঁ। এতিয়া অলপ সময় পাচলিখিনি ভাজি লওঁ। অলপ সময় ভাজি লোৱাৰ পিছতহে মই ইয়াতে চাউল দিম। তেলখিনি ওলাই আহিছে। এতিয়া চাউলখিনি দি দিম। মই 3 জনৰ কাৰণে বনাইছোঁ। চাউল আৰু পাচলিৰ অনুপাতটো নিজৰ প্ৰয়োজন অনুসাৰে দিব পাৰিব। লাহে লাহে লৰাই দিছোঁ, নহ'লে চাউলকেইটা ভাগি যাব। তিয়াই থোৱা হৈছে। এতিয়া ইয়াতে পানী দি দিম। পানী বেছি দিব নালাগে। মই 1.5 কাপ চাউলত প্ৰায় 1 কাপমান পানী দিছোঁ। পানীখিনি দি দিছোঁ। পানীখিনি দিহে নিমখ দিম। এতিয়ালৈকে মই নিমখ দিয়া নাই, আৰু হালধি মই ব্যৱহাৰ নকৰোঁ। ইয়াতে এতিয়া জোখ অনুপাতে নিমখ দি দিছোঁ। নিমখ দি অলপমান লৰাই কুকাৰৰ ঢাকনিখন মাৰি দিম। কুকাৰত পোলাও ৰান্ধিবলৈ একেবাৰে সহজ আৰু এটা হয়। খাবলৈও বহুত ভাল লাগে। বেছি সময় নালাগে, বহুত কম সময়ৰ ভিতৰতে বনাব পাৰি। কুকাৰত এটা হুইচেল মাৰিবলৈ দিছোঁ আৰু ফ্লেমটো বঢ়াই দিছোঁ। এতিয়া হৈ গৈছে। কুকাৰৰ নিজে নিজে গেছটো ওলাই যাবলৈ দিলোঁ। চাউলকেইটা এটা হৈছে। এনেদৰে পোলাও ৰান্ধি খাবলৈ ভাল লাগে
আৰু পাচলিখিনি ৰং বিৰঙৰ কাৰণে পোলাওখিনি দেখিবলৈও ধুনীয়া হৈছে। এনেদৰে পোলাও ৰান্ধি মাংসৰ জোল বা যিকোনো গ্ৰেভিৰে খাবলৈ খুব ভাল লাগিব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ।